সকল এই অঞ্চলৰ শ্ৰদ্ধা ৰাইজ আই মাতৃসকল আৰু ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে মই আজি এই হৰি মন্দিৰৰ প্ৰাংগণত উপস্থিত হৈ আমাৰ যি এই মন্দিৰৰ তাৎপৰ্য ঈশ্বৰক মই শ্ৰী হৰিক মই প্ৰাৰ্থনা কৰিছো যে আপোনালোক সদায় শান্তিৰে থাকিব পাৰে ঈশ্বৰে আপোনালোকক ভালে ৰাখে প্ৰত্যেকটো পৰিয়ালতে মৰম স্নেহ আৰু সুন্দৰ এটা পৰিৱেশ থাকে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত হৰিৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু লগতে আমাৰ যিখিনি দুখীয়া গৰীব ৰাইজ আছে সকলো যাতে নিজৰ নিজৰ জীৱনৰ যুদ্ধত সফল হ'ব পাৰে ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো শ্ৰদ্ধা ৰাইজ এই অঞ্চলত আমাৰ বিশেষকৈ যিখিনি জনগোষ্ঠী বসবাস কৰি আছে এই জনগোষ্ঠী বিলাকে বহুতো কষ্টত আছে সমস্যাত আছে বুলি আমি বহুত দিনৰ পৰা গম পাই আছো কিন্তু মই দুখিত এই অঞ্চলত আহিব পৰা নাছিলো আজি প্ৰথমবাৰৰ কাৰণে এই অঞ্চলত আহিছো আৰু প্ৰথম আহি পেলাই আমি ইয়াতে এটা পিএইচসি চেণ্টাৰ চাইছো যি পিএইচসি চেণ্টাৰত ঘৰ দুখনমান ভাঙি আছে কিন্তু ইয়াৰ বাহিৰে ৰাইজে একো সুবিধা নাই ইয়াত সাব চেণ্টাৰ আছে হস্পিটেলৰ কোনো ডক্টৰ নাই আমাৰ আশা কৰ্মী বাইদেউ কেইজনীয়ে লগ লাগি এই হস্পিটেলত চলাই আছে সো ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা একো নাই আজি আমি খুব দুখিত মই আচৰিত হৈছো যোৱা 15 বছৰে আমাৰ এই অঞ্চলৰ প্ৰায় এজন মন্ত্ৰী আছিলে অসমৰ ইমূৰৰ পৰা সিমূৰ ঘূৰি পৰে বিশ্বত ঘূৰি পৰে ডাঙৰ ডাঙৰ কথা কয় ভাল ভাল ড্ৰেছ পিন্ধে আৰু বহুত কিবা কিবি কথা কয় কিন্তু এই অঞ্চলত আজি দিনটো ঘূৰি দেখিবলৈ পালো গাঁৱে ভূঞে ৰাস্তা নাই কালভাৰ নাই গৰা খহনীয়া হৈ আছে উল্টা খান্দা হৈ আছে স্কুলৰ টিলপাত বিলাক নাই খোৱা পানীৰ ব্যৱস্থা নাই দেখি পেলাই মই আচৰিত হৈছো দুখ পাইছো তেখেতসকলে আজি নিজকে ডাঙৰ ডাঙৰ নেতা বুলি কয় ৰাজনীতিক লিডাৰ বুলি কয় আৰু বহুত ভাল ভাল কথা কয় আহি পেলাই নিজৰ মানে বিপক্ষৰ মানুহবিলাকক বেয়া বেয়া শব্দ কৈ পেলাই গালি পাৰে কিন্তু সেই মানুহবিলাকৰ নিজৰ যিটো একদম ডিউটি যিটো দায়িত্ব এই দায়িত্বটো তেখেতসকলে কোনোদিন পালন কৰা নাই আৰু সেইটোৱে দুখৰ বিষয় তো সেইকাৰণে যোৱা নিৰ্বাচনত বিটিসি নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিছো মই ৰাজনীতি কৰা কোনো মোৰ জীৱনৰ উদ্দেশ্য নাছিলে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিছো বিভিন্ন অধিকাৰক লৈ মাত মাতি আহিছো আৰু এতিয়া ৰাজনীতিত আহিব লগা হৈছে ইয়াত বহুত সমস্যা আছে ৰাজনীতিত সমাধান ল'বলৈ অহা নাই সমস্যা সমাধান কৰিবলৈ আহিছো আমাৰ ৰাজনীতিত এতিয়া কোনো বেলেগ শত্ৰু নাই সমস্যাই আমাৰ শত্ৰু বহুতে কয় এই মুছলমান এই বঙালী এই ৰাজবংশী এই বড়ো বিভিন্ন ভেদাভেদ সৃষ্টি কৰাৰ কাৰণে মানুহে ভিতৰে ভিতৰে বহুত বেয়া কাম কৰে আৰু আমি কৈছো যে আমি সব মানৱ জাতি আমাৰ ধৰ্ম ভাষা বেলেগ বেলেগ হ'ব পাৰে আমি সব মানৱ জাতি আৰু মানৱ জাতি হিচাপে এজন মানুহ দুখ এজন মানুহ সুখ এজন মানুহ বেয়া এজন মানুহ ভাল ইটো হ'ব নোৱাৰিব সবে সমানে খাব পাব লাগিব সবে সমানে থাকিব পাব লাগিব সবে সমানে নিৰাপত্তা পাব লাগিব আৰু আজি ইমান 30 বছৰ ধৰি অস্ত্ৰ শস্ত্ৰ হিংসা আমাৰ অঞ্চলত চলি আছিলে আৰু সেই নেতাবিলাকে ৰাইজৰ নিৰাপত্তাৰ কাৰণে কাম কৰা নাই ৰাইজক ভয় খোৱাৰ কাৰণে কাম কৰি আছিলে আৰু আজি আমাৰ চৰকাৰ অহাৰ পিছত আমি আমাৰ চৰকাৰৰ ভাৰত চৰকাৰ অসম চৰকাৰৰ মিলি যিমানখিনি বেআইনী অস্ত্ৰ আছে এই অস্ত্ৰবিলাক জব্দ কৰি ৰাইজক নিৰাপত্তা দিব লাগে বুলি আমি কাম কৰি আছো আৰু এতিয়া আপোনালোকে দেখিছে ডাঙৰ ডাঙৰ অস্ত্ৰবিলাক লুকাই ৰখা সব ওলাই আনিছে এই অস্ত্ৰবিলাক কাৰ আছিল আপোনালোকে প্ৰশ্ন কৰক আমি প্ৰশ্ন কৰিছো তো এই কাৰণে শ্ৰদ্ধা ৰাইজ আমাৰ বহুত কৰিব লগা আছে ইয়াত বঙালী জনগোষ্ঠী ইমান সুন্দৰকে জীৱন যাপন কৰিছে কষ্ট কৰি তেখেতসকলে ভূমিৰ অধিকাৰ মাটিৰ অধিকাৰ পাব লাগিব আমাৰ দাদাই কৈছে 50 বছৰ ধৰি এতিয়ালৈকে তেখেতৰ যিটো ভেটিৰ মাটি ইটো পাত্তা পোৱা নাই মই তেখেতক কথা দিছো আপোনালোকৰ মাটি পাত্তা দিয়াটো আমাৰ কাম আমাৰ দায়িত্ব কাৰণ কোনো ভাল পাব বেয়া পাব বুলি মই ৰাজনীতি কৰিব অহা নাই আপোনাৰ কাম কৰিবলৈ আহিছো আপুনি মোৰ দাদা আপুনি মোৰ মামা আপুনি মোৰ ঘৰৰ মানুহ আমি একে মানুহ সবে মিলি পেলাই আমি সমাজখন গঢ়িব লাগিব আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ভাল শিক্ষা পাব লাগিব আমাৰ এলপি স্কুলে যদি ঠিক নাই মাষ্টৰে যদি নাই কেনেকৈ ভাল শিক্ষা পাব এমই স্কুলে যদি নাই মাদ্ৰাছা এখনো যদি অৱস্থা ভাল নহয় শিক্ষা ক'ৰ পৰা ভাল হ'ব গতিকে স্কুল কলেজ ইউনিভাৰ্চিটি মাদ্ৰাছা সব আমি সুন্দৰকৈ নিৰ্মাণ কৰিব লাগিব আমি চৰকাৰৰ আহি ভাবিছিলো
এইবাৰ যিমানখিনি স্কুল অংগনবাড়ী চেণ্টাৰ সব ঠিক কৰিম কিন্তু আহি দেখিলো 2300 কোটি টকাৰ ধাৰ লগাই থৈ গ'ল হাগ্ৰামা মহিলাৰী সংগঠন নামৰ চৰকাৰখনে ধাৰ লগাই থৈ গ'ল এতিয়া সেই ধাৰটো মাৰোতে ৰাইজৰ কাম কৰাৰ কাৰণে যথেষ্ট কষ্ট হৈছে তথাপিতো এইবাৰ আমি ঠিক কৰিছো যিখিনি 15 ফাইনেন্স বুলি এটা ফান্ড থাকে ইয়াৰ পইচাটো মই কৈছো 60% শিক্ষা খণ্ডত খৰচ কৰিব লাগে খোৱা পানীৰ ব্যৱস্থা জেজেএম প্ৰগ্ৰাম চলি আছে আৰু তাতো কৈছো যে বিদ্যালয়ত যেটো আছে ইউৰিনেল থাকিব লাগিব খোৱা পানীৰ ব্যৱস্থা থাকিব লাগিব আৰু গাঁৱে ভূঞে বিভিন্ন অঞ্চলত খোৱা পানীৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ ইয়াতে কি আছে চৰকাৰৰ আঁচনি আছে খেতিয়কসকল আমাৰ ৰাইজে খেতি কৰি খায় কিন্তু নতুন যুৱকসকলে পঢ়ি লিখি ইচ্ছা খেতিলৈ নাযায় তেখেতসকলে কিবা এটা ডাঙৰ কাম কৰিব বিচাৰে কিন্তু কি কাম কৰিব চৰকাৰী চাকৰি নাই আৰু চৰকাৰী চাকৰি ঘুষ দিব লাগে ঘুষ নিদিলে চাকৰি নাপায় কিন্তু যোৱা এই প্ৰথমবাৰ বিটিসি কেইদিনমান আগত আমি 2000কে অধিক শিক্ষকৰ নিযুক্তি প্ৰদান কৰিছো পত্ৰ প্ৰদান কৰিছো আঠানা পইচাও লোৱা নাই কিন্তু আগতে বিপিএফৰ সময়ত কিন্তু হাজাৰ লাখ টকা দি চাকৰি ল'ব লগা হৈছে আকৌ আমি এডভাৰটাইজ কৰাইছো হাই স্কুলৰ এমই স্কুলৰ এলপি স্কুলৰ যিমান ভেকেন্ট পোষ্ট আছে খালি ঠাই আছে পূৰণ কৰিবলৈ এডভাৰটাইজ দিছে ডিপাৰ্টমেণ্টে আৰু ষ্ট্ৰিক্টলি আমাৰ কোৱা আছে এডভাৰটাইজ দিব চাকৰি দিব যাৰ নাম্বাৰ আছে যাৰ মানে চাকৰি পাবলৈ যোগ্য সি চাকৰি পাব কিন্তু আঠানা পইচা লেনা দেনা হ'ব নোৱাৰিব কোনোবা যদি টকা খাই চাকৰি দিব হ'লে সেই অফিচাৰ কিন্তু আমাৰ ইয়াৰ পৰা বিদায় ল'ব লাগিব জেলত যাব লাগিব একদম স্পষ্ট কৈ দিছো আমি পৰিৱৰ্তন কৰিব লাগিব খেতিয়কসকলৰ কাৰণে আমি আঁচনি আনিছো প্ৰত্যেকটো ব্লক কমিটি ব্লকত এইবাৰ আমি ফাৰ্ম মেচিনাৰী বেংক বুলি কয় খেতি কৰিবৰ কাৰণে 3খন ট্ৰেক্টৰ 2খন পাৱাৰ টিলাৰ ধান ৰোৱা মেচিন আৰু ধান কাটা মেচিন এইটো আমি 33টা ব্লকত আনি থব বিচাৰিছো আপোনালোকৰ কাৰণে যাৰ 2 বিঘা 3 বিঘা 5 বিঘা মাটি আছে খেতি কৰিবলৈ দিগদাৰ যাৰ 30 বিঘা আছে 20 বিঘা আছে তাৰ অসুবিধা নাই ট্ৰেক্টৰ সেক্টৰ আছে কিন্তু 3 বিঘা 4 বিঘা মাটি থকা মানুহবিলাকে কষ্ট পায় হাজিৰা কৰিবহে যাম না খেতিহে কৰে মেচিন যেতিয়া থাকে আপোনাৰ ট্ৰেক্টৰে আহি একদিন হাল মাৰি দিলে পাৱাৰ টিলাৰ দি একদিন মাৰিলে মেচিনটো লৈ আহিল 1 ঘণ্টাতে 50 বিঘা মাটি ধান ৰুই দিব গতিকে আপোনাৰ 2 বিঘা মাটিটো অলপ সময় ছিল দিলে আপোনাৰ ধানটো ৰুই থৈ যাব আৰু বেছি দিন আপুনি বেলেগ কামটো বাদ দিব নালাগে 5 দিনৰ কাৰণে বা 3 দিনৰ কাৰণে ছুটি লওক খেতিখিনি কৰি লওক তাৰ পিছত খেতিটো লাহে লাহে আপোনাৰ ঠিক হ'ব মাজে চাব খেতি কৰি খাব পাৰিব তো এই সুবিধাৰ কাৰণে আৰু অহা বছৰ 420টা ভিচিডিসি প্ৰত্যেকটা ভিচিডিসি মেচিন বিলাক আনা হ'ব এইবাৰ আমি এই খুটা কম্বলৰ ৰাজনীতিটো পৰিৱৰ্তন কৰি কিছুমান বেলেগ আঁচনি আনিছো আমাৰ ক্লাছ 1ৰ পৰা ক্লাছ 8 ছাত্ৰ ছাত্ৰীক ধুনীয়া এখন বেগ দিব লাগে বেগ লৈ নাই স্কুলত যাবলৈ মোক ৰাস্তাত কৈছে চিৰি মানে গাড়ী যাওঁতে মই এটা দেখি পেলাই ৰাখিলো তোমাৰ বেগটো ক'ত ই কৈছে মোৰ বেগটো ফাটি আছে মোৰ বেগ নাই এনাই লৈ আহিছো ইদিনাই ঠিক কৰিছো সবকো বেগ দিব লাগিব সেকেন্ড ছোৱালী বিলাকক অসম চৰকাৰে স্কুটি দিছে সাইকেল দিছে ল'ৰা বিলাকক একো দিয়া নাই এইকাৰণে আমি ঠিক কৰিছো ক্লাছ 8 to 12 ল'ৰা বিলাকক সাইকেল দিয়া হ'ব বুলি প্লাই এই সাইকেলটো ল'ৰা বিলাকে পাব সুবিধাটো ইয়াৰ বাহিৰে আৰু নতুন আঁচনি আনিছো যিবিলাক গৰীব মানুহ আজি উজ্জ্বলা আঁচনি পাইছে তেখেতসকলক এখন কুকাৰ দিব লাগে এই আঁচনিটো ঠিক কৰা হৈছে সেলফ হেল্প গ্ৰুপ বিলাকৰ কাৰণেও আমি কৈছো যে 75000 পাব পাৰে এনআৰএলএমত 50000 টকা পায় আৰু আমি চৰকাৰে এতিয়া প্ৰথমবাৰ ফাৰ্স্ট ফেজ হিচাপে কিছুমান সেলফ হেল্প গ্ৰুপক 30000 কোটি টকা দিব ওলাইছে প্ৰত্যেকটো ভিচিডিসিতে লেয়াৰ ফাৰ্ম দুটা দিব বিচাৰিছো প্ৰথম লেয়াৰ ফাৰ্ম মানে মুৰ্গী মানে কি হয় কণী পাৰাৰ কাৰণে কণী লাগে কণী খাবৰ কাৰণে কণী বহুত দাম দি খায় আমি কৈছো 1 ভিচিডিসি 1 প্ৰডাক্ট এটা ভিচিডিসি এটাই প্ৰডাক্ট হ'ব এইটো ভিচিডিসিৰ আন্ডাৰত আমাৰ যেটো আছে আশ্ৰাবাৰীৰ আন্ডাৰত 7খন গাঁও আছে 7খন গাঁৱত সুপা বিলাক ললে 20টা সুপা হ'ব 20টা সুপা যিখিনি আমাৰ ঘৰত মহিলা আছে সকলো যদি এদিনত কমসে কম 500টা কৰি কণী উৎপাদন কৰে আমাৰ 10000 কণী দিনত উৎপাদন হ'ব 10000 কণী হলে ৰাতিপুৱা আহি কোনবা ট্ৰাক লৈ পেলাই কণীটো কিনি লৈ যাব পাৰিব এইখিনি ব্যৱস্থাটো কৰিব লাগিব যদি 500টা কণী যদি আপুনি দিনত বিক্ৰী কৰি পাৰে
1 টকা হলেও 500 টাকা 2 টাকা হলে 1000 টাকা পাই গল আপুনি কোনি মাহত 30000 টাকা 20000 টাকা পালে 15000 টাকা পালে ঘরখন ভালকে চলিব গতিকে আমি বিপিএফ এর নিচিনা মানে পয়সা দিয়া রাজনীতি কৰিব বিচৰা নাই আমি ৰাইজক উঠাই লৈ যাব বিচাৰিছো অৰ্থনৈতিকভাৱে ভাল কৰিব বিচাৰিছো ছাত্ৰ ছাত্ৰীক আমি ক্লাস 6 ৰ পৰা কাউন্সেলিং কেৰিয়াৰ সাৰ্ভে কৰিব বিচাৰিছো আমাৰ ছাত্ৰ ছাত্ৰী প্ৰত্যেকজনে নিজৰ সপোন যিটো আছে এইটো বাস্তৱত ৰূপায়ণ হ'ব লাগিব কোনবা ইঞ্জিনিয়াৰ হ'ব বিচাৰিছে তাক আমি ইঞ্জিনিয়াৰৰ কাৰণে তাক তৈয়াৰী কৰিম কোনবা ডক্টৰ হ'ব বিচাৰিছে ডক্টৰৰ কাৰণে তাক তৈয়াৰ কৰিম কোনবা ফুটবল খেলিব বিচাৰিছে কোনবা প্ৰফেসৰ হ'ব বিচাৰিছে ৰাজনীতি কৰিব বিচাৰিছে বেপাৰ কৰিব বিচাৰিছে সব ট্ৰেনিং গাঁৱে গাঁৱে দিয়া হ'ব তেতিয়াহে মানুহবিলাকে এনে বহি থাকিব নালাগিব নিজৰ কাম কৰি সুন্দৰকে খাই থাকিব বাকি ৰাস্তা ঘাট দলং বনোৱা এটা চৰকাৰৰ কাম এইবাৰ আমি চৰকাৰ গঠন কৰাৰ পিছতে 500 কোটি টকা পাইছো ৰাস্তা বনোৱাৰ কাৰণে আৰু এতিয়া আমি 700 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ আৰু ৰিপেয়াৰিং মিলি প্ৰায় 700 কিলোমিটাৰ ৰাস্তা আমি কমপ্লিট কৰিবলৈ গৈ আছো অহা 2 মাহৰ ভিতৰত আৰু ইয়াৰ পিছত যিখিনি ৰাস্তা ৰৈ যাব সেই ৰাস্তাখিনি কৰি থাকিম স্কুল প্ৰভিন্সিয়েলাইজ হৈ গল আধা যিখিনি স্কুল ৰৈ গল সেইখিনি প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমি চিন্তা কৰিছো আমাক বহুতে কৈছে ইউপিপিএল চৰকাৰ আহিলে খেদি দিব মাটি নিদিয়ে কিবা নিদিয়ে আমি এই প্ৰথম মাহতে দিন বুলি কৈছিলো আৰু প্ৰথম মাহতে 5000কে অধিক মানুহ আমি মাটিৰ পাট্টা দিছো এটা মাটি আপুনি ট্ৰান্সফাৰ কৰিব পাৰিব ৰেজিষ্টাৰ কৰিব পাৰিব আৰু নিৰ্বাচন ঘোষণা হোৱাৰ আগে আগে আৰু 11000 বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে মাটিৰ পাট্টা পাব ইয়াৰ পিছত আমাৰ মাটিৰ পাট্টা দিয়াৰ কাৰণে মাটিৰ কাম কৰাৰ কাৰণে ডেপুটি কমিশনাৰক আমি দায়িত্ব দিম আৰু ইয়াৰ লগে লগে যেটো আমাৰ সাব ডিভিজন লেভেল যেটো কমিটি আছে এই কমিটিটো গঠন কৰি প্লাই আমাৰ সকলো জাতি জনগোষ্ঠীয়ে ভূমিটো এপ্লাই কৰিব পাৰিব আপোনালোকে সাৰ্কেল অফিচত গৈ প্লাই ইয়াৰ বাহিৰে প্ৰত্যেকটো জনগোষ্ঠী যাতে আগবাঢ়ি যাব পাৰে সেই কাৰণে আমি প্ৰত্যেকটো জনগোষ্ঠীক এখন উন্নয়ন বোৰ্ড গঠন কৰি দিবলৈ বিচাৰিছো আৰু যোৱা আমাৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিংত এই পলিচিটো আমি পাস কৰিছো আৰু এতিয়া আমি ল ডিপাৰ্টমেন্ট বেলেগ ডিপাৰ্টমেন্টৰ গাইডলাইন বনাব দিছো এই গাইডলাইন বিলাক কমপ্লিট হোৱাৰ লগে লগে ইয়াৰ ৰাজবংশীৰ কাৰণে ৰাজবংশী উন্নয়ন বোৰ্ড হ'ব বঙালীৰ কাৰণে বঙালী উন্নয়ন বোৰ্ড হ'ব এসসিৰ কাৰণে হ'ব মাইনৰিটিৰ কাৰণে হ'ব সকলো জনগোষ্ঠীৰ কাৰণে এখন উন্নয়ন বোৰ্ড গঠন কৰি নিজৰ জাতিৰ কাৰণে কাম কৰাৰ কাৰণে সুবিধা কৰি দিব বিচাৰিছো তো শ্ৰদ্ধা গাইজ সময় কম দীঘলীয়া নকওঁ আমাৰ হৰি মন্দিৰৰ বাকিখিনি যেটো কাম আছে ইয়াক ময়ো অলপ সহযোগ কৰিম এই কথাটো মই আজি আপোনালোকৰ আগত